নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই দুপৰীয়াৰ সাজত কি ৰান্ধিলোঁ সেই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু প্ৰথমে বনালোঁ মই এই ৰঙালাও আগৰ সৈতে কঁঠালৰ গুটিখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ৰঙালাও আগখিনিও সৰু সৰুকৈ ধুনীয়াকৈ কাটি লৈছিলোঁ। এয়া শুকান জলকীয়া গুটিখিনি উলিয়াই দিছোঁ, কালজিৰা আৰু মিঠি গুটি দি ভাজি দিছোঁ আৰু এয়া শাক আৰু কঁঠালৰ গুটিখিনি দি দিছোঁ। এতিয়া ইয়াত নিমখ আৰু হালধি দি ভালদৰে লাৰি দিম। যেতিয়া গলি যোৱাৰ দৰে হ'ব তেতিয়া অলপমান ঢাকি দিম। এই ঢাকনিটো গুচাই ইয়াত কেঁচা নহৰুৰ কমান দিম আৰু কেঁচা পিঁয়াজ কাটি দিম। এনেকৈ দিলে বহুত টেষ্টি হয় আৰু ইয়াত অলপমান পানী দি এইখিনি সিজিব দিম। এয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি নমাই থ'ম। এইবাৰ বনাম মই মাছৰ মুড়িঘণ্ট। তাৰ বাবে আদা, নহৰু, শুকান জলকীয়া আৰু গৰম মছলাখিনি খুন্দি লৈছোঁ। এটা আলু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কেৰাহীত তেল দি তেজপাত, পিঁয়াজ আৰু খুন্দি লোৱা মছলাখিনি ভালদৰে ভাজি ল'ম। এইবাৰ ইয়াত আলুখিনি দি তাত নিমখ, হালধি, জ্বলাৰ গুড়া দি ভালদৰে লাৰি দিম আৰু আলুখিনি ভাজি ল'ম। আলুখিনি অলপমান ভাজা হোৱাত তাত পানী দি সিজিবলৈ দিম। আলুখিনি ভালদৰে সিজিব লাগিব। এয়া আলুখিনি সিজিছে। এতিয়া ইয়াত দুটা বিলাহী দিম আৰু এইখিনি জহা চাউল অলপমান। এই জহা চাউলখিনি মই আগতে তিয়াই থৈছিলোঁ। এতিয়া ইয়াত গুৰ মিঠাই দিম অলপ আৰু গুৰ মিঠাইৰ ঠাইত চেনি দিব পাৰে আৰু এইখিনি পানী দি তাত মাছৰ মূৰখিনি দি ঢাকনি দি সিজিব দিব। এয়া হৈ গ'ল আৰু ইয়াত ভাজি থোৱা বাদাম দি দিছোঁ কেইটামান। এয়া আমাৰ মুড়িঘণ্ট হৈ গ'ল। আপোনালোকে খাই চাব, খুবেই টেষ্টি লাগে আৰু আপোনালোকে অকণমান ওপৰত ঘিউ দিব পাৰে যদি ঘিউ খায়। আৰু এয়া এতিয়া বনাম মেষ্টা টেঙাৰ মাছৰ আঞ্জা। এয়া মেষ্টা টেঙাৰ ঠাৰিকেইডাল গুচাই লৈছোঁ আৰু পাতখিনি ভালদৰে কাটি লৈছোঁ। এয়া কেৰাহীত তেল অকণমান গৰম কৰি শুকান জলকীয়া, কালজিৰা, পিঁয়াজ, নহৰু কহা দি ভাজি লৈছোঁ আৰু এয়া বইল আলু হালধি, নিমখ দি ভালদৰে ভাজি দিছোঁ। আলুখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত অলপমান পানী দি তাত পাতখিনি দি দিম। এয়া পাতখিনি গলি গ'ল। এতিয়া আমি ইয়াৰ প্ৰয়োজন অনুসৰি পানী দিম আৰু মাছখিনি দি দিম আৰু যেতিয়া উতলিব তাৰপিছত আমাৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু আপোনালোকে খাই খুবেই ভাল পাব। যদি খোৱা নাই এবাৰ খাই চাব, বহুত ভাল লাগে। আৰু এয়া মই ভাতৰ লগত পৰিৱেশন কৰিছোঁ আৰু লগত লৈছোঁ আলু পিটিকা, গাজৰৰ চালাড, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।